হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি আমাৰ এটা ভাতৰ নিমন্ত্ৰণ আছিল। কেনেকৈনো কি বনালে চাওঁ আহকচোন। তেল দি থোৱাৰ ওপৰতে আৰু অকণ ভিডিঅ' দেখাবলৈ দি দিছে দেই। এয়া তেল দিছে। এয়া আমাৰ সাগৰিকা আৰু জ্যোৎস্না ৰুমত বিশেষ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ মাতিলে। এয়া আমাৰ পাচলি কাটিছে, বিলাহী, আদা, নহৰু, পিঁয়াজবোৰ, জলকীয়া চব, এয়া মাংস চব ৰেডি হৈছে। এয়া তেলত পিঁয়াজ দি দিছে। তাৰপাছত পিঁয়াজ দি এতিয়া সাগৰিকাই কৈছে যে ভিডিঅ'ত বনাবলৈ ভাল কৰিব লাগিব ন, সেইকাৰণে অকণমান ভালকৈ বনাব লাগিব হেনো আজি। তাৰপাছত ভিডিঅ'ত দেখাবলৈ হালধিটো ওপৰৰ পৰা দিছে দেই, ভিডিঅ' ষ্টাইলত বনাব বোলে, সেইকাৰণে ওপৰৰ পৰা হালধি দি দিছে। বেছি হ'লেও আপত্তি নাই বোলে, ভাল হ'ব বুলি খাবলৈ কৈছে আৰু। এয়া নিমখো দি দিছে অলপমান। এয়া হালধি দি লৰাই আছে পূৰা আমাৰ সাগৰিকাই। তাৰপিছত এয়া আদা নহৰু দি দিছে অলপমান থৈ দিছে বোলে, পাছত দিব। সাগৰিকা স্পেচিয়েল ৰেচিপি। এয়া জলকীয়া দি দিছে। জলকীয়াটো সৰহকৈ দিবলৈ কৈছোঁ মই, কিন্তু তাই দিয়া নাই সৰহকৈ। আমি মানে ৰুমত থকা মানুহ ন, কাৰোবাৰ ৰুমত খাবলৈ মাতিলে মানে আৰু খাই ভাল লাগে আৰু। আজি সেইকাৰণে তাই আমাৰ কাৰণে স্পেচিয়েল বনাইছে। কেনেকুৱানো বনাই আপোনালোকক দেখাই থাকিম বাৰু। তাইৰ ৰেচিপি এইটো শ্বেয়াৰ কৰি দিছোঁ। একো নাই, এনেই সাধাৰণ হ'লেও আমাক কেনেকৈ বনাই খুৱাইছে তাকে আৰু শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ। এয়া তাই পূৰা ভাজি আছে। তাৰপাছত কি কৰিব মই দেখাই থাকিম বাৰু। এয়া য'ত যিমান মছলা আছে ৰেড চিলি ঢালি দিছে। এয়া তাই ওপৰৰ পৰা ঢালিছে, মানে আচলতে পেকেটৰ পৰাই ঢালিছে দেই, কিন্তু তাই মোক দেখাব হাক দিছে পেকেটটো, কিন্তু দুৰ্ভাগ্যবশতঃ এইটো পেকেট ওলাই গ'ল। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ চব ঢালি দিছে। এতিয়া এইটো বোলে পূৰা এতিয়া ভাজি থাকিব লাগিব এনেকৈ। মছলাটো ভাজি হোৱাৰ পাছত এয়া মাংস দি দিছে পূৰা। সাগৰিকাই ½ কিলো মাংস আছিলে, মাংসটো দি দিছে। মাংস দি তাই কৈছে যে মাংস পিচটো ডাঙৰ হ'লে সেইকাৰণে মাংস কম লাগিছে। মই কৈছোঁ একো নাই, দুপিচ খাই দিম আৰু সৰহ বুলি ভাবি খাই দিম, তেনেকৈ কৈছোঁ। তাই এতিয়া ইয়াত লৰাই দিছে। লৰাই এতিয়া কি কৰিব জানো, তাৰপিছত দেখাই থাকিম আপোনালোকক। আজি সাগৰিকাৰ মতে চব হৈ থাকিব, মানে সাগৰিকাৰ স্পেচিয়েল ৰেচিপি। আপোনালোকে চাই থাকিব দেই, ট্ৰাই কৰিব, তাই ভাল পাব বোলে। এইটো বোলে এনেকৈ এতিয়া ঢাকি দিব লাগিব। এইটো পিঁয়াজ নহৰু পাছত কেলৈ দিছে বুলি সুধিলত তাই কৈছে মৰমত দিছে বোলে। তাই এইটো ভোট জলকীয়া তাত যাব। এয়া পূৰা মাংস ভাজি আছে, তাৰপাছত আলু দিছে আৰু ৰঙালাও দি দিছে। সেইটো অদ্ভুত চিকেন ৰেচিপি দেই। এয়া ফাইনেলি খানা ৰেডি হৈ গ'ল। আপোনালোকো যদি সাগৰিকাৰ ৰুমত খাবলৈ আহে কমেণ্ট কৰিব দেই।